Hello viewers, welcome to my channel. মই আজি উপস্থিত আছো Kolaguru Bishnu Prasad Rabha সমাধিস্থল তেজপুৰত। আহকচোন অলপ জায়গাটো চাই লওঁ। অসমীয়া ডেকা দল আজি তোৰ এই তেজাল বদন মলিন কিয় হ'ল বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ এই কথাফাকি আমি নিশ্চয় শুনিছো আমিও এটো অনুপ্ৰেৰণা লোৱা উচিত নাহৰ ফুলে নুফুৱাই তগৰ ফুলে খুৱাব তগৰ ফুলে নুফুৱালে কপৌ ফুলে খুৱাব প্ৰেমিকসকলৰ কাৰণে লিখা লাইন বল 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 কৃষক শক্তি দল ও বনুৱা সমনীয়া আগবাঢ়ি যাও বল ৰাজ্যে আছে দুইটি পাঠা একটি কালু একটি সাদা ৰাইজে যদি মংগল চাও দুইটি পাঠাই বলি দাও এই লাইনটো পঢ়ি মোৰ বাপন দালে মনত পৰিছে বাপন দা প্ৰায় এই লাইনখিনি কৈ থাকে আপোনালোকে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা সমাধিস্থলখন চালে আপোনালোকে যদি ইয়াত আহিব বিচাৰে তেজপুৰৰ মাইথান মন্দিৰৰ পৰা ইফালে এটা লেফট সাইডে ৰাস্তা সোমাইছে তল গেৰেকি বুলি কয় ইফালে আহিব এপাক চাই যাব যিহেতু অসমৰ সমাজ জীৱনত তেওঁৰ বহুত অৱদান আছে তো আমি আহি তেওঁ ইয়াত শ্ৰদ্ধা জনোৱাটো উচিত ভিডিঅ'টো যদি ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা দিব থ্যাংক ইউ